এই যে ব্লেংকেটখন ধুই থকাৰ ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ, আপোনালোকলৈ বুলি আগবঢ়ালোঁ। ভিডিঅ'টো কিন্তু সাধাৰণ নহয় দেই, একেবাৰে অসাধাৰণ ভিডিঅ'। আৰু এই যে ব্লেংকেটখন ধুই আছোঁ, মোৰ মানে ইমানেই হাঁহি উঠিছে, ভাবিলোঁ মোৰ যেতিয়া হাঁহি উঠিছে, হাঁহি উঠাৰ কাৰণটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ময়ো হাঁহোঁ, আপোনালোকেও হাঁহক। কিয় হাঁহিছোঁ বাৰু জানিছেনে বাৰু? এতিয়া এই ব্লেংকেটখন কিমান গধুৰ, তাতে পানীত তিতি আছে, অনুমান কৰিব পাৰিছেই নিশ্চয়। এতিয়া মোৰ দৰে আৰু কাৰ হয় এনেকুৱা ধৰণৰ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কমেণ্ট এটা কৰিব কি কাৰণে মই ভিডিঅ'টো বনালোঁ। আপোনালোকে ভাবিব পাৰে এটা সাধাৰণ ভিডিঅ', কিন্তু মোৰ কাৰণে, মোৰ মনত যিখিনি এতিয়া কথা আহিছে এইখিনি কিন্তু অসাধাৰণ। আমাৰ মধ্যবিত্ত লোকৰ বিলাই এয়া এখন ব্লেংকেট ধুই আছোঁ। আৰু ইণ্টাৰেষ্টিং কথাটো কি জানেনে? মই ভিডিঅ'টো বনাৰ বনোৱাৰ মোৰ উদ্দেশ্যটো কি জানেনে? আমি হৈছোঁ মধ্যবিত্ত শ্ৰেণীৰ লোক। মধ্যবিত্ত বুলি ক'লে আমাৰ দুই প্ৰকাৰৰ, নিম্ন মধ্যবিত্ত, উচ্চ মধ্যবিত্ত। এতিয়া মই কোনটো প্ৰকাৰত কৰো নাজানো। এতিয়া এখন ব্লেংকেটখন দি আছোঁ, এইখন ব্লেংকেট কিমান গধুৰ। এতিয়া মোৰ দৰে দৰকাৰ চাগে হয়নে? এতিয়া নাজানো। ব্লেংকেটখন ধুব লাগে, ব্লেংকেটটো ধুব লগীয়া হয়ে এতিয়া মই ধুই আছোঁ। আৰু সিফালে ইণ্টাৰেষ্টিং কথা হওকচোন, আৰু ইফালে এয়া আমাৰ গা ধোৱা কাপোৰ, এইবিলাক আমি পিন্ধা কাপোৰ, এয়া মোৰ কাপোৰ। আৰুতো যিবিলাক আছে আৰু বেড কভাৰ চেডকভাৰ পৰা আদি কৰি যি য'ত আছে সেইখিনি আকৌ ক'ত ধুওঁ জানেনে? ইণ্টাৰেষ্টিং এইটো আৰাম কৰি লৈছোঁ, আৰামৰ কাৰণে কাপোৰ ধুবলৈ এইটো লৈ লৈছোঁ। ইয়াত ধুওঁ এইবিলাক সৰু সুৰা কাপোৰ, আৰু এই ব্লেংকেটৰ নিচিনা গধুৰ কাপোৰখিনি ধুওঁ মই নিজে। ব্লেংকেট এয়া মই নিজে ধুওঁ, আৰু বাকী এইবিলাক সৰু সুৰা যি য'ত আছে, অৱশ্যে বেড কভাৰকেইখনো ইয়াতে ধুওঁ, আৰু বাকীখিনি কাপোৰ ধুওঁ এই ৱাশ্বিং মেচিনটোত। আৰু আমাৰ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ দশা। ব্লেংকেট ধুবলৈ মেচিনো নাই। আকৌ সেইবিলাক নগাঁও টাউনত দেখি আছোঁ ব্লেংকেট ধোৱা চববিলাক, কিন্তু তালৈ নিয়াৰো শকতি নাই। কিন্তু ৱাশ্বিং মেচিনত আমি পিন্ধা কাপোৰকেইটা ধুব পাৰোঁ। বাই বাই। দেখুৱালোঁ আৰু আমাৰ মধ্যবিত্ত শ্ৰেণীৰ অৱস্থা। অইনৰ কি নাজানো, মোৰ কিন্তু সেইটোৱেই। আৰু এইফালে আৰাম দেই। এইটো আদৰি গ'লে আকৌ এইটোখন কুচি গ'লে মোক কুচিবলৈ এনেকৈ অকণ কুচি লওঁ। আৰু পানী দিবৰ কাৰণে কিন্তু এভেইলেবল, চাৱাৰ খুলি দিছোঁ।